Hello guys, welcome back to my YouTube channel. Aro aji aplok eta mechanical video dekham. Ami Zenon YODHA, TATA Zenon YODHA ebilakor ami gearbox plus class kenekoi fitting koribo pari aro ki dhoronor ase hetu aplok dekham. Bolok video di arambho koro. Etu hoise class cylinder plus release bearing. Etu aro এটো দাম হৈছে 3763 অৰিজিনাল পাব আৰু ডুপ্লিকেট হলে সাকে কম হ'ব এটো হয় এটো হল ৰিলিজ বিয়াৰিং আৰু প্লাস ইয়াতে ক্লাস সিলিন্ডাৰটো লাগি আছে লগতে ইয়াতে এটো যেতিয়া আপুনি এটো 1 সেকেন্ড এটো দবাব তেতিয়া এটো দাবি যাব আপ ডাউন হয় এটো কেনেকৈ কাম কৰে হেতু দেখাই আছো এটো দবাইছে দবাই দিও এটো ওলাই আপ ডাউন কৰিছে আৰু ইয়াতে গ্ৰীজ অলপ গ্ৰীজ দিব লাগে আমি অলপ পিছত দি দিম এটো ৰাবাৰ থাকে এটো বেলেগ একো নহয় ইয়াৰে ৰাবাৰ কভাৰ হয় বাস আগলৈ চাই থাকক 35595 দিলাক সংপদা অকল মজদুমে এদি লাগাটো আৰু এটো যেটো এটো ক্লাস সিলিন্ডাৰটো ঘুমাব ইয়াতে ঘুমাব এইটোত আৰু এতিয়া আমি ইন কৰিম এটা না ঘুৰাই লব লাগিব আপুনি ইয়াতে এই দেখিছে এটো আছে আৰু এটো আছে ইয়াতে এটো ঘুমাই যাব এনেকে গৈ কিনে এটা ফিটিং হৈ গল চাপ এটো ফিটিং হৈ গল বাস এতিয়া আমি গিয়ারবক্স ইয়াতে ফিটিং কৰিম এটো আপোনালোকে ইয়াতে প্ৰেসাৰ প্লেট আছে ইয়াৰে ভিতৰত ডিশ আছে আৰু এটো হল ফ্লাই হুইল ইয়াৰে এটো অ্যাসেম্বলি হয় আৰু ইয়াৰে এমআরপি লগভগ 23000 পুৰা গিয়ারবক্স ফিটিং হল আৰু এতিয়া নাট বল ফিটিং কৰি আছে কইলা বলটো হাতে প্ৰথম হাতেৰে যিখিনি ঢিলা আছে এখানে হাতেৰে যদি পাৰে হাতেৰে দিব পাৰে আৰু ৰিং ডাল বা সকেট তেনে দি দিলে হৈ যাব আৰু বাস এতিয়া আমি ফিটিং কৰা হল পিছফালে সাফটিং খলকোৱা আছে পিছফালে দেখিছে এলো সাফটিং পপুলাৰ সাফ আৰু ইফালে গিয়াৰবক্সৰ ওপৰত দেখিছে এইবিলা গিয়াৰ লিভাৰ ফিটিং কৰিব লাগিব এইবিলা আৰু এই তাৰটো হৈছে এটো আৰ্থিং হয় ইয়াতে আৰ্থিং দিব লাগে তেতিয়া সেলফৰ কাম কৰিব আৰু ইয়াৰ পৰা এটা আৰ্থিং ওলাই ইঞ্জিনৰ পৰা আৰ্থিং এটা ওলাই এটো আৰ্থিং এটো চেচিছত গুছি যায় এটো ইঞ্জিনত লাগি আছে এটো আৰু আমাৰ কমপ্লিট বৰ্তমান হোৱা নাই আৰু অলপ বাকি আছে সেল হৈছে এটো সেলফত ধুনিয়া কভাৰ দিছে ইয়াতে আৰু সেলফত এই দুটা বলটো লাগে এটা দুটা আৰু ফিটৰ ফালে এটা আছে 3 নম্বৰ আৰু এই গিয়াৰবক্সটো খোলাৰ আগতে আপোনালোকে এইফালে এটো জেক লগাব লাগিব ইয়াতে মোৰ দেখিছে পাথৰ আৰু ইয়াতে পাতি দি ধুনিয়াকৈ গিয়াৰবক্সটো নপৰাকে বা ইঞ্জিনটো ইয়াতে দি ল'ব লাগিব তাৰ পিছত আপুনি গিয়াৰবক্স খুলিব পাৰিব নহলে আপোনাৰ গিয়াৰবক্স উল্টি গুছি যাব বা ইঞ্জিনো পৰি যাব আৰু ইয়াতে ব্ৰেকেট থাকে ৰাবাৰ মাউন্টিং বহুতে বেলেগ নাম কয় এটো মই গিয়াৰবক্সটোৰ জেকেৰে উঠাই আছো এটো গিয়াৰবক্সৰ পিছফালে এটা মাউন্টিং ৰাবাৰ থাকে এটো ৰাবাৰ লগাব লাগিব অলপ বেকা হৈছে ন ওপৰটো আগে খুৱাই দিও এটো সোমাই গল এতিয়া বাস বহি গল এতিয়া বাস ফিটিং হল আৰু এটা বস্তু আপোনাক এটো সেন্সৰ আছে এটো কিলোমিটাৰ সেন্সৰ কয় ইয়াতে ওয়াৰ লাগি আছে
এইটো সেন্সৰ বেয়া হ'লে আপোনালোকৰ এক্সিলেটাৰ কাম নকৰিব বা ৰেচ নহ'ব, RPM নুঠিব। আৰু ইয়াতে এইটো যায়, ইয়াতে লাগে, এইটো এটা আছে সেন্সৰ, ইয়াতে আছে এইটো গিয়াৰৰ সেন্সৰ হয়। আৰু এইফালে এটা আছে, এইটো ক্ৰেংক সেন্সৰ হয়। এইটো যদি লেটাৰ থাকে এইটো তেতিয়া পিক আপ নল'ব গাড়ী। এইটো পুৰা ফিটিং। তাৰপিছত এইটো যে আছে ইয়াতে চাফটিংটো সোমাব ইয়াতে। আৰু এইটো গিয়াৰ লিভাৰৰ তলফালে এইটো ফিটিং হৈ গ'ল। এইটো ইয়াতে গিয়াৰ শিফটাৰ। আৰু এইটো ফিটিং কৰি থাকিলে এইটো গিয়াৰ বক্সটো নমাব বহুত দিগদাৰ। এইটো সেইকাৰণে সলকাই ল'ব লাগে ইয়াৰ পৰা, গোটেই এছেম্বলি ইয়াৰ পৰা সলকাব লাগিব। আৰু ওপৰত আছে এইটো সলকাব লাগিব। তাৰপিছত এইটো তাৰপিছত সলকালে গোটেই গিয়াৰ বক্স ওপৰ ফালে মানে এইফালে আনি কেনে ইয়াতে ৰখাই দিব পাৰে।